হাগ্ৰামা মহিলাৰীক আমি এৰা নাই, হাগ্ৰামা মহিলাৰীহে আমাক এৰিছে। তো গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সময়ৰ হাগ্ৰামা মহিলাৰী আৰু নাই, হৈ থকা নাই। বি পি এম ৰাজনৈতিক দল সেই আগৰ যিটো ৰাজনৈতিক দল তেনেকুৱা পৰিস্থিতিত নাই। বি পি এম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ বি টি চিত কেতিয়াও আৰু ক্ষমতা দখল কৰিব নোৱাৰে। যে ৰাইজৰ ইয়াত বি টি চি তথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো ইউ পি পি এল চৰকাৰে যিখিনি ৰাইজৰ কাৰণে এই সমষ্টিত যিখিনি আন্তঃগাঁথনি, শিক্ষা দীক্ষা, খেতি বাতি, ব্যক্তিগত হিতাধিকাৰী যেনেকৈ ইয়াত কাম হৈছে, এই কামটো সকলোৱে এপ্ৰিচিয়েট কৰিছে, গ্ৰহণ কৰিছে, মানিছে। যাৰ কাৰণে আজি ৰাইজে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ইয়াত আহি পেলাই ইমান সমাগম, এই কথাটো আপোনালোকেও অনুভৱ কৰিছে আৰু সুন্দৰ এটা পৰিৱেশ। বি টি চি নিৰ্বাচনৰ কথাটো লৈ পেলাই সকলোৱে ৰাজনৈতিক দলবিলাকে এটা সজাগ হৈছে, এইটো স্বাভাৱিক। কিন্তু ইউ পি পি এল ৰাজনৈতিক দল হিচাপে আমাৰ যিটো স্থিতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, গতিকে আমাৰ যিখিনি ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো সমৰ্থন, ইয়াত আমি একো সংখ্যা বা তেনেকুৱা এটা মানে বেলেগ ধৰণৰ আমি একো চিন্তা কৰা নাই। কিন্তু ৰাইজৰ সঁহাৰি, ৰাইজৰ সমৰ্থন ইতিমধ্যে ইউ পি পি এল দলক পুনৰ বি টি চিত তথা প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ ঠিক কৰিবৰ কাৰণে ৰাইজৰ সমৰ্থন যিটো সদিচ্ছা, সেইটো আজি সকলো ঠাইত আজি আমি দেখিবলৈ পাইছোঁ। এইবিলাক আলোচনা বিলোচনাটো হৈ আছে। প্ৰত্যেকটা সমষ্টিত ইউ পি পি এল দলৰ ফালৰ পৰা যিটো প্ৰাৰ্থী থাকিব আৰু যিটো সময় আহি আছে, ইয়াত বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতি আৰু এটা ইয়াৰ যিটো দৃশ্যপট যেতিয়া বেছি ওচৰ চাপিব তেতিয়া আমি স্পষ্ট হ'ব পাৰিম। কিন্তু যিটো মেজিক নাম্বাৰ বুলি যিটো কয় 21টা, 40টাত 21টা পোৱা মানে এটা এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰটো হ'ব। সেই মেজিক নাম্বাৰটো ইউ পি পি এল দলে আজিৰ যিটো পৰিৱেশ পৰিস্থিতি, আমি ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ, সুন্দৰভাৱে এই মেজিক নাম্বাৰটো আমি পাবলৈ সক্ষম হ'ম। বহু বছৰ ধৰি গৌৰৱ গগৈ এটা কথা কৈ আহিছে, বড়ো ৰাষ্ট্ৰীয় হাতত বিজেপিয়ে চলাই আছে, চাবিকাঠি বিজেপিৰ হাতত। তেখেতে কি দৃষ্টিভংগীত কি কথাত কৈছে তেওঁ নিজৰ ব্যক্তিগত কথা। এতিয়া কংগ্ৰেছ হিচাপে বি টি চি অঞ্চলত, আপোনালোকেতো বি টি চিৰ বাসিন্দা, কংগ্ৰেছৰ ইয়াত এজনো এম চি এল এ নাই আৰু কংগ্ৰেছৰ যিটো জনসমৰ্থন বি টি চি অঞ্চলত একো তেওঁলোকৰ ভীতি একো কোনো ঠাইত নাই। তো গতিকে কংগ্ৰেছে নিজৰ স্থিতি, নিজৰ ভেটি, নিজৰ পৰিৱেশ, নিজৰ অৱস্থাটো বেছি চিন্তা কৰাটো ভাল। আন দলৰ কথাটো কৈ পেলাই ইয়াত সময় নষ্ট কৰি লাভ নাই। ঠিক আছে।